আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটোৰ নাম হৈছে পলিনমিয়েলছ। এটা প্ৰথমতে আমি জানিব লাগিব যে what are polynomials, মানে পলিনমিয়েলছ কাক কয়। The definition মতে polynomials are algebraic expression in which the variables have only non-negative integer power। তাৰ মানে যিবোৰ algebraic expressionৰ ভেৰিয়েবলৰ পাৱাৰ non-negative integer হয় সেইবোৰক আমি পলিনমিয়েল বুলি ক'ব পাৰোঁ। এটা non-negative integer মানে কি? non-negative integer মানে 0 আৰু পজিটিভ ইন্টিজাৰ, ঠিক আছে? 0 আৰু পজিটিভ ইন্টিজাৰ। এতিয়া 0 আৰু পজিটিভ ইন্টিজাৰ বিলাকক আমি কি বুলি ক'ব পাৰোঁ? সিহঁতক আমি হোল নাম্বাৰ বুলি ক'ব পাৰোঁ, ঠিক আছে? হোল নাম্বাৰ। তাৰ মানে এলজেব্ৰিক এক্সপ্ৰেছন এটাত যদি ভেৰিয়েবল বিলাকৰ পাৱাৰটো হোল নাম্বাৰ থাকে তেতিয়াহ'লে তাক আমি পলিনমিয়েল বুলি ক'ব পাৰোঁ, ঠিক আছে? আমি এটা এক্সাম্পল লৈ লৈছোঁ। ধৰি লওক সিম্পল এক্সাম্পল 5x plus 7, ঠিক আছে? এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছন হয়, আমি জানো। তো এতিয়া এই পাৰ্টিকুলাৰ এলজেব্ৰিক এক্সপ্ৰেছনটো এটা পলিনমিয়েল হয় নে নহয় আমি সেইটো কেনেকৈ চেক কৰিম? এতিয়া এই এলজেব্ৰিক এক্সপ্ৰেছন 5x plus 7 ইয়াত আমি দেখিবলৈ পাওঁ যে ইয়াত অকল এটা ভেৰিয়েবল আছে, এইটো হৈছে x, ঠিক আছে? এতিয়া এই x ৰ ভেৰিয়েবলটোৰ হাইয়েষ্ট পাৱাৰ বা পাৱাৰটো কিমান হয়? 1, ঠিক আছে? 5x plus 7 ত x ৰ যেটো ভেৰিয়েবল x ভেৰিয়েবল আছে এই x ভেৰিয়েবলটোৰ পাৱাৰ কিমান আছে? এই পাৱাৰ আছে 1। তো 1 কি হয়? 1 এটা হোল নাম্বাৰ হয়, তাৰ মানে এটা পজিটিভ ইন্টিজাৰ হয়, সেইকাৰণে এইটো এটা পলিনমিয়েল, ঠিক আছে? এইটো এটা পলিনমিয়েল। সিমিলাৰলি ধৰি লওক আমাৰ আন এটা এলজেব্ৰিক এক্সপ্ৰেছন লৈ চাম আমি 3y plus 7y, এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছন হয়। ইয়াতো দেখিছো আমি ইয়াতো এটাই ভেৰিয়েবল আছে, সেই ভেৰিয়েবলটো হ'ল y, ঠিক আছে? এতিয়া আমি চাব লাগিব যে এই পাৰ্টিকুলাৰ এলজেব্ৰিক এক্সপ্ৰেছনটো পলিনমিয়েল হয় নে নহয়। এতিয়া যদি আমি এইটো এলজেব্ৰিক এক্সপ্ৰেছনটো যদি আমি সিম্পলিফাই কৰোঁ আমি কি পাম? 3y plus 7y to the power minus 1, ঠিক আছে? 7y to the power minus 1। এতিয়া আমি ইয়াত দেখিবলৈ পাইছো যে ইয়াতো এটা ভেৰিয়েবল আছে, ভেৰিয়েবলটো হ'ল y। এতিয়া ফাৰ্ষ্ট টাৰ্মত y ভেৰিয়েবলৰ পাৱাৰ কিমান হয়? y ভেৰিয়েবলৰ পাৱাৰ হৈছে 1, তাৰ মানে 1 এটা পজিটিভ ইন্টিজাৰ, ঠিক আছে? কিন্তু সেকেন্ড টাৰ্মটোত আমি দেখিবলৈ পাইছো যে y ভেৰিয়েবলৰ পাৱাৰটো হৈছে -1। -1 মানে এটা নেগেটিভ ইন্টিজাৰ হয়। আমি অকমান আগতে আমাৰ ডেফিনেশ্যনত চাইছিলো যে নন নেগেটিভ ইন্টিজাৰ পাৱাৰ হ'ব লাগিব। তো এটোটো নন নেগেটিভ নহয়, এটো নেগেটিভ ইন্টিজাৰ হয়, সেইকাৰণে 3y plus 7/y এইটো এটা পলিনমিয়েল নহয়, ঠিক আছে? This is not a polynomial, not a polynomial। এটা নেক্সট টপিকটো হৈছে টাৰ্মছ অফ এ পলিনমিয়েল। এতিয়া এটা পলিনমিয়েলৰ টাৰ্মছ বুলি ক'লে আমি কি বুজি পাওঁ? Terms of a polynomial are the parts of the equation which are generally separated by plus or minus, ঠিক আছে? তাৰ মানে এটা পাৰ্টিকুলাৰ পলিনমিয়েলৰ যিবোৰ ইকুৱেশ্যনৰ পাৰ্টছ থাকে, ঠিক আছে? ইকুৱেশ্যনৰ যিবোৰ পাৰ্টছ থাকে আৰু সেই পাৰ্টছবোৰ প্লাছ আৰু মাইনাছ সাইনৰ দ্বাৰা কি হয়? সেপাৰেট হৈ থাকে, সিহঁতবোৰক আমি টাৰ্মছ বুলি ক'ব পাৰোঁ। তাৰ মানে ধৰি লওক আমাৰ এটা পলিনমিয়েল আছে 4 plus 9x minus 5x square y plus 3/8xy, ঠিক আছে? এই পাৰ্টিকুলাৰ পলিনমিয়েল এটা আছে আমাৰ। এতিয়া এই পলিনমিয়েলটো টাৰ্ম বুলি ক'লে আমি কি বুজি পাম? টাৰ্ম বুলি ক'লে আমি জানিব লাগিব যে ইকুৱেশ্যনটোৰ পাৰ্টছবোৰ, ঠিক আছে? ইকুৱেশ্যনটোৰ পাৰ্টছবোৰ। তো ইকুৱেশ্যনৰ পাৰ্টছ কোনবোৰ হ'ব? এই 4 এইটো এটা টাৰ্ম হয়, হয় নাই? কাৰণ এইটো এটা পাৰ্ট হয়, তো এইটো কাৰণে এই 4টো হ'ব ফাৰ্ষ্ট টাৰ্ম, ঠিক আছে? সেকেন্ড টাৰ্মটো কিমান হ'ব? 9x বা প্লাছ 9x, কাৰণ এইটো এটা ইকুৱেশ্যনৰ পাৰ্ট হয়, সেইকাৰণে এইটো হ'ল সেকেন্ড টাৰ্ম। থাৰ্ড টাৰ্মটো হ'ব -5x square y। -5 কিয় হ'ল? কাৰণ ডেফিনেশ্যনত আমাক কৈছে প্লাছ অৰ মাইনাছ সাইনৰ দ্বাৰা সেপাৰেট হৈ থকা, সেইকাৰণে -5x square y এইটো এটা টাৰ্ম হ'ব আৰু এই টাৰ্মটো কিমান হ'ব? থাৰ্ড টাৰ্ম, ঠিক আছে? আৰু লাষ্টত আমি দেখিবলৈ পালো যে 3/8xy। তো এই 3/8xy এইটো এটা টাৰ্ম হ'ব আৰু এই টাৰ্মটোক আমি ক'ব পাৰোঁ ফোৰ্থ টাৰ্ম, ঠিক আছে? এটাক আমি ক'ব পাৰোঁ ফোৰ্থ টাৰ্ম। তো আমি বুজি পালো যে টাৰ্মছ অফ এ পলিনমিয়েল বুলি ক'লে ইকুৱেশ্যনৰ পাৰ্টবোৰ হক বুজায় যিবোৰ পাৰ্ট প্লাছ বা মাইনাছ সাইনৰ দ্বাৰা সেপাৰেট হৈ থাকে, ঠিক আছে?
নেক্সট টপিকটো হৈছে ডিগ্ৰী অফ এ পলিনমিয়েল এতিয়া এটা পলিনমিয়েলৰ যদি ডিগ্ৰী বুলি কওঁ ডিগ্ৰী বুলি ক'লে আমি কি বুজিব লাগিব যে the degree of a polynomial is defined as the highest degree of a monomial within a polynomial তাৰ মানে এটা পলিনমিয়েলৰ ডিগ্ৰী হৈছে এই মনোমিয়েলটোৰ যেটো হাইয়েস্ট ডিগ্ৰী থাকে ঠিক আছে মনোমিয়েল মানে কি এটা টাৰ্ম থকা এটা মনোমিয়েলৰ হাইয়েস্ট ডিগ্ৰীটো যেটো থাকিব পলিনমিয়েলৰ ভিতৰত তাক আমি ডিগ্ৰী বুলি ক'ব পাৰোঁ ধৰি লওক আমাৰ হাতত এটা পলিনমিয়েল আছে 2x + 3 ঠিক আছে এইটো এটা পলিনমিয়েল হয় ইয়াত কেটা ভেৰিয়েবল আছে ইয়াত ভেৰিয়েবল আছে এটা এটো হল x এতিয়া এই পার্টিকুলার পলিনোমিয়ালটোত যেটো ভেরিয়েবল আছে x তার হাইয়েস্ট পাওয়ার কিমান তার হাইয়েস্ট পাওয়ার হৈছে 1 এখানে আমি কম ইয়াৰ ডিগ্ৰী কিমান হ'ব ডিগ্ৰী হ'ব 1 ঠিক আছে ইয়াৰ ডিগ্ৰী হ'ব 1 ঠিক আছে ধৰি লওক যদি আমাৰ এটা ভেৰিয়েবল থাকে তেতিয়া হলে আমি ডিগ্ৰীটো অতি সহজতে আমি উলিয়াব পাৰোঁ যেনেকৈ 4y² minus 3/2y plus 5 ঠিক আছে এতিয়া এই পলিনোমিয়েলটোত আমি দেখিবলৈ পাইছো যে ইয়াত কেটা ভেৰিয়েবল আছে ইয়াতো এটা ভেৰিয়েবল আছে আৰু এই ভেৰিয়েবলটো হল y এটা y এর যদি আমি হাইয়েস্ট পাওয়ার চাওঁ তেতিয়া হলে আমি ইয়াত দেখিবলৈ পাইছো যে y এর হাইয়েস্ট পাওয়ারটো হৈছে 2 ঠিক আছে এখানে ইয়াৰ ডিগ্ৰীটো কিমান হ'ব ইয়াৰ ডিগ্ৰীটো হ'ব 2 এটা মন কৰিব লগা কথা হল যে যদি এটা ভেৰিয়েবল থাকে তেতিয়া হলে ডিগ্ৰীটো উলিয়াটো অতি সহজ কিন্তু যদি এটাতকৈ বেছি থাকে তাৰ মানে দুটা থাকে বা দুটাতকৈও বেছি থাকে তেতিয়া হলে আমি কেনেকৈ উলিয়াম ধৰি লওক আমাৰ এটা পলিনোমিয়েল আছে পলিনোমিয়েলটো হল 7x³ - 5x² y² plus 3xy plus 6y plus 8 ঠিক আছে এটো এটা আমাৰ পলিনোমিয়েল আৰু এই পলিনোমিয়েলটোত আমি কি দেখিছো ইয়াত দুটা ভেৰিয়েবল আছে ভেৰিয়েবল দুটা কি হয় x আৰু y ঠিক আছে এটা এনেকুৱা ধৰণৰ যদি দুটা বা তাতকৈ যদি বেছি ভেৰিয়েবল থাকে আমি কি কৰিব লাগিব আমি পাৱাৰ অফ দা ভেৰিয়েবল অফ ইচ টাৰ্ম তাৰমানে প্ৰত্যেকটো ভেৰিয়েবলৰ প্ৰত্যেকটো টাৰ্মতে যি দুটা ভেৰিয়েবল থাকিব এই ভেৰিয়েবলৰ টাৰ্ম কিটাৰ পাৱাৰটো আমি প্লাস কৰিব লাগিব ঠিক আছে পাৱাৰটো প্লাস কৰিব লাগিব আৰু প্লাস কৰি পেলে যেটো হাইয়েস্ট পাম এটোকে আমি পলিনোমিয়েলৰ ডিগ্ৰী বুলি কওঁ তাৰ মানে ধৰি লওক 7x³ এটো হল আমাৰ ফাৰ্স্ট টাৰ্ম তো ফাৰ্স্ট টাৰ্মত x ৰ হাইয়েস্ট ভ্যালু কিমান আছে বা হাইয়েস্ট ডিগ্ৰী কিমান আছে এটো হল 3 ঠিক আছে এতিয়া নেক্সট টাৰ্মটোত আমি দেখিব পাইছো যে ইয়াত আমাৰ দুটা ভেৰিয়েবল আছে এই দুটা ভেৰিয়েবল কি হয় x আৰু y এতিয়া যদি আমি পাৱাৰ চাওঁ তেতিয়া হলে x ৰ পাৱাৰ কিমান আছে x ৰ পাৱাৰ 2 আছে তাৰ মানে x² আৰু y ৰ পাৱাৰ কিমান আছে y ৰ পাৱাৰ 2 আছে তো আমি কি কৰিব লাগিব ইয়াত যে আমি ভেৰিয়েবল দুটাৰ যেটো পাৱাৰ আছে এই 2 আৰু 2 এই দুটাক আমি প্লাস কৰি দিব লাগিব ঠিক আছে এই ভেৰিয়েবল দুটাৰ পাৱাৰটো আমি প্লাস কৰি দিব লাগিব যদি আমি প্লাস কৰি দিওঁ প্লাস কৰিলে আমি কি পাম 2 + 2 = 4 ঠিক আছে সিমিলারলি নেক্সট টার্মটো যদি আমি চাওঁ নেক্সট টার্মটো আমি দেখিছো যে ইয়াতো আমাৰ দুটা ভেৰিয়েবল আছে x আৰু y আৰু x ভেৰিয়েবলৰ পাৱাৰ কিমান y আৰু y ভেৰিয়েবলৰ পাৱাৰ কিমান 1 তো ইয়াতো আমি কি কৰিব লাগিব এই দুটা ভেৰিয়েবল যি দুটা ভেৰিয়েবল আছে সেই ভেৰিয়েবল দুটাৰ পাৱাৰ দুটাক আমি প্লাস কৰি দিব লাগিব যদি আমি প্লাস কৰি দিম প্লাস কৰিলে কি পাম ইয়াৰ পাৱাৰটো আমি পাই যাম 2 তাৰ মানে ডিগ্ৰীটো হল 2 ফৰ্থ টাৰ্মটোত আমি দেখিবলৈ পাইছো যে ইয়াত কি আছে ইয়াত এটাই ভেৰিয়েবল আছে আৰু ভেৰিয়েবলটোৰ পাৱাৰ কিমান 1 তো ইয়াৰ ডিগ্ৰী কিমান হ'ব 1 আৰু ইয়াত একো ভেৰিয়েবল নাই তাৰ মানে ইয়াৰ পাৱাৰটো কিমান হ'ব বা ডিগ্ৰীটো কিমান হ'ব 0 হ'ব ঠিক আছে আমি 0 টো লিখা নাই তো এতিয়া যদি আমি মন কৰো এই পাৰ্টিকুলাৰ পলিনোমিয়েলটোত হাইয়েস্ট পাৱাৰ কোনটো হয় হাইয়েস্ট পাৱাৰটো হয় 4 সেইকাৰণে এই পলিনোমিয়েলটোৰ ডিগ্ৰী কিমান হ'ব ডিগ্ৰী হ'ব 4 ঠিক আছে আশা কৰো আজিৰ এই ভিডিঅখনত আপোনালোকে পলিনোমিয়েলৰ বেসিক কনসেপ্টখিনি বুজি পালে আমি নেক্সট ভিডিঅত এক্সাৰসাইজ 2.1 এনসিইআৰটি কিতাপখনৰ সলভ কৰিব চেষ্টা কৰিম আৰু তাৰ লগত যিখিনি কনসেপ্ট আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম যদি আজিৰ ভিডিঅখন আপোনালোকে ভাল পালে তেতিয়াহলে লাইক কমেন্ট আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে ৰেগুলাৰ আপডেটবোৰ আপোনালোকে পাই থাকে